নমস্কাৰ। মই আজি উপস্থিত আছোঁ আমাৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত ৰঙাপানীত। আৰু ৰঙাপানীত ইয়াতে এটা নতুনকৈ চলাৰ ইনষ্টলেশ্যন কৰা হ'ল। এইটো যিটো আপুনি স্ক্ৰীনৰ লেফ্ট চাইডে ওপৰত দেখা পাই আছে। তো ইনষ্টলেশ্যন হৈ গ'ল, পানীও বঢ়িয়াকৈ ওলাইছে, বৰিঙো ভাল, আৰু আজি ৱেডাৰটোও যথেষ্ট ভাল, পানী একদম বঢ়িয়াকৈ ওলাইছে। আৰু এইটো চাব পাৰে। আৰু এই চলাৰৰ অনাৰজন মোৰ লগতে আছে, দাদাক আমি দুআষাৰমান সুধিম। দাদা, চলাৰটো লৈ আপুনি কেনেকৈ পালে? বৰ্তমান গভৰ্ণমেণ্টে যিটো খেতিৰ কাৰণে চলাৰ দি আছে ছাবচিডিত, এইটো পাই যথেষ্ট আমি আনন্দিত। এতিয়া খেতিয়ক হিচাপে আমি এই বিজেপি চৰকাৰক, আমি নৰেন্দ্ৰ মোদী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি শলাগ জনাইছোঁ, যাতে খেতিয়কৰ কাৰণে তেওঁ এইদৰে উন্নতি কৰিছে, আমাক খেতি কৰাৰ কাৰণে এটা উপভোগ দিছে। যিহেতু কাৰেণ্টৰ খুব অভাৱ, লগতে তেলৰো যথেষ্ট দাম, যাৰ কাৰণে আমাক চলাৰ এটা দি আছে। এই চলাৰৰ যোগেদি মই মোৰ এতিয়া এই চলাৰ য'ত বহাইছোঁ, এতিয়া কমেও 20 বিঘা মাটি মই খেতি কৰিব পৰা হৈছোঁ। সেইকাৰণে মই চৰকাৰক সেইটো লৈ শলাগ জনাইছোঁ। আৰু আপুনি যিখিনি উঠি অহা নতুন প্ৰজন্মৰ খেতিয়ক আছে, নতুন প্ৰজন্ম, মই এইখিনি কি ক'ব? মই এতিয়া ক'ব খোজোঁ, মোৰ নিচিনা আৰু খেতিয়কক মই এইটোৱে অনুৰোধ জনাওঁ, যাতে প্ৰত্যেকজন খেতিয়কে যাতে চৰকাৰে দিয়া ছাবচিডিত চলাৰ ব্যৱহাৰ কৰে। চলাৰ ব্যৱহাৰ কৰিলে তেওঁলোকৰ খেতি বাতি উন্নতি হ'ব। পানী দিয়াত কোনো অসুবিধা, যিহেতু আমাৰ কেতিয়াবা বৰষুণৰ পানীত আমি ৰখিব লগা হয়। এতিয়া খৰাং হ'লে আমাৰ পানী খুব দিগদাৰ হয়। আমি যদি আজি পাৱাৰ পাম্প ব্যৱহাৰ কৰোঁ, তেলৰ যোনটো অভাৱ, যি দাম, আমি তেলৰ খৰচ আৰু খেতিৰ যিটো উৎপাদন হয়, আমি সেইটো নাটনি হৈ যায়। গতিকে আমি চলাৰত এতিয়া ফ্ৰী আমি ছাৰ্ভিচ পাই আছোঁ। গতিকে মই উঠি অহা মোৰ যিবোৰ খেতিয়ক আছে, তেওঁলোকক অনুৰোধ জনাওঁ যাতে তেওঁলোকেও এই চলাৰ লৈ খেতি কৰে। তো দাদা এইখিনিয়ে ক'ল, যিখিনি উঠি অহা নতুন প্ৰজন্মৰ খেতিয়ক আছে, সেইখিনিক চলাৰ পাম্প লোৱাৰ কাৰণে কৈছে যে বোলে চলাৰ পাম্পত যথেষ্ট খৰচ কম, আপুনি এবাৰ ইনভেষ্ট কৰিলে আৰু নেক্সট টাইম ইনভেষ্ট কৰিব নালাগে। কোনো ধৰণৰ তেল আপুনি ভৰাব নালাগে। অকল আপুনি ৰাতিপুৱা বেলি ওলোৱাৰ লগে লগে ছুইচটো দিয়ক, আৰু পানী একেৰাহে ওলাই থাকিব দিনটো। আৰু মটৰ কোনো ধৰণৰ ৰেষ্ট দিব নালাগে। ৰাতিপুৱাৰ পৰা একদম বেলি নুডুবালৈকে, মাহ নোযোৱালৈকে মটৰ চলিয়ে থাকিব। এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেলটো বজাই দিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব।